मुझको पीना है पीने दो मुझको जीना है जीने दो मैं गरीब हूँ बदनसीब हूँ पी पी के जख्म अपने सीने दो फटका फुटा बजाय হে ফুটা বজাই কেনেকৈ লাগিব মজা হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু দেখিছে ঘৰত আছোঁ ইয়াত বাহিৰৰ পৰিৱেশ আমাৰ ৰ'দ দিছে আজি আৰু তাকে ঠাণ্ডা দিন জানে ৰ'দ দিলেও কিনো কৰিম ঠাণ্ডা লাগিবই মাজে মাজে আৰু কি ক'ম ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ ৰাতিপুৱা ভাবিলোঁ আজিৰ পৰা আপোনালোকক ডেইলি ব্লগ দিওঁ মানে ঘৰত থাকোঁ কি কৰোঁ কি নাই অকল ক'ৰবাত ফুৰিব গ'লে ব্লগ দিটো লাভ নাই ন সেইটো কাৰণে ভাবিলোঁ আপোনালোকে চাব বিচাৰে নেকি ডেইলি ব্লগ কমেণ্টত জনাবচোন দেই আৰু তাকে এতিয়া মই ঘৰত ভাত বনালেও চাটনি বনালেও আপোনালোকক দেখাম দেই আপোনালোকে চাই থাকিব তো দিনটো কেনেকৈ পাৰ হয় মুঠতে বাদ দিয়ক এইবিলাক ধেমালি কৰিছোঁ দিনটো কেনেকৈ পাৰ কৰোঁ সেইবিলাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যিহেতু আমাৰ শিৱাংশু আছে বেটা আছে বেটাৰো কিছুমান মানে আপোনালোকক দেখাম দিনত কেনেকৈ কৰে স্কুল যাব নিবিচাৰে স্কুল মানে গ'লে তাক নেকি ভাল নালাগে তাৰপাছত ঘৰত উৎপাত লগাই থাকে সেইবিলাক দেখাই থাকিম বাৰু আপোনালোকে চাই আজি আমাৰ ঘৰত আহিছে এয়া ভণ্টি দুজনী মই আপোনালোকক কৈছিলোঁ যে মোৰ মেকআপৰ ক্লাছ ষ্টাৰ্ট হ'ব গৈ আছে মই আপডেট দিছিলোঁ আপোনালোকক পোষ্টাৰৰ যোগেদি তো তাকে ক্লাছৰ কাৰণে বুকিং কৰিব আহিছে ন চিট বুকিং কৰিব আহিছে তো কোৱা ক'ৰ পৰা আহিছা তোমালোক আমি আহিছোঁ মোহনবাৰীৰ পৰা মানে বাইৰ মেকআপৰ যোনবিলাক মেকআপ মোবাইলটো থৈ লৈছে আপোনালোকে নাভাবিব ক'ব নোৱাৰিছে বুলি ন তো মোবাইলটো থৈ লৈছে গলে মে কিচ কিচ তো মানে মোৰ বাইৰ মেকআপবিলাক বহুত ভাল লাগে চ' আমি আজি বাইক লগ কৰিব আহিছোঁ আৰু আমি এডমিশ্যন কৰিম তুমি কোৱা আজি নামেই কৈ দিয়া হেল্ল' মোৰ নাম অৰ্চনা পটনায়ক মই ইয়াৰ লগত আহিলোঁ মই গম পোৱা নাছিলোঁ ইয়াত যে আমি ভাবিছিলোঁ ডিব্ৰুগড়ত জালুকপুৰত ল'ম বুলি কিন্তু ই ক'লে ইয়াত বেছি ভাল আছে সেইটো কাৰণে ইও মোৰ বায়ে হ'ব ইয়াৰ লগত আহিছোঁ মানে চাইল্ডহুড ফ্ৰেণ্ড হয় তাকে ক্লাছ ল'বলৈ আহিছে দেখিছে আপোনালোকে আৰু আপোনালোকে যদি ভাবিছে এডমিশ্যন কৰিবলৈ আহিম বুলি একদম আহিব পাৰে ন চিট বুকিং হৈ আছে আৰু বাকীখিনি মই আপডেট দিম আপোনালোকক অলপ পাছত দি আছোঁ আপোনালোকক আপডেট আৰু ইয়া দেখিছে মিষ্টাৰ তো কেনেকুৱা লাগিলে আমাৰ ঘৰ আহি বহুত ভাল লাগিলে একদম মানে নিজৰ নিচিনা লাগিছে আৰু একদম ফ্ৰী লাগিছে বহুত ভাল লাগিছে কেমেৰাটো ভাল লাগিলে আপুনি বহুত ফ্ৰী আছে থেংক ইউ বহুত ভাল লাগিলে আৰু এইফালে আমাৰ দাদা কেমেৰাটোৱে অন নাছিলে দাদাকতো আমি আগৰ পৰাই চিনি পাওঁ কিন্তু আপোনাক বিচাৰি আমি আহিছোঁ ইয়াত কিন্তু আমি দুইটাক লগ পালোঁ বহুত ভাল লাগিলে থেংক ইউ বাকী আপোনালোকেও যদি ভাবিছে মেকআপৰ কোৰ্চ কৰিম বুলি তো একদম আহি এডমিশ্যনটো লৈ ল'ব পাৰে ন ভণ্টিহঁতৰ লগতে শিকিব একদম মজাকৈ আমি এনজয় কৰিম ন ক্লাছত আৰু আপডেটখিনি দি আছোঁ আৰু এইফালে ক্লাছত মাজে মাজে এই গান গাবৰ কাৰণে আমাৰ ছিংগাৰো আছে গান গাই ফ্ৰীকৈ গোৱাম ন এণ্টাৰটেইন কৰিব তো চাই থাকক আৰু ভিডিঅ'টো লৈ যাম আৰু যিমানটো পাৰোঁ ন শেষলৈকে চাই থাকিব আপোনালোকে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব লিখিব ধুনীয়া ছাবস্ক্ৰাইব কৰিব ইউটিউবত চাই আছে যদি আৰু যদি ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি দিব জানেই আপোনালোকে নকনো কিন্তু আজিকালি শিকাব লাগে ইমানকৈ তাৰ পাছত আপোনালোকে আৰু শ্বেয়াৰ এটা মাৰি দিব মৰম সেইটোৱে মৰম কৰি মোক যদি মৰম কৰে আপোনালোকে শ্বেয়াৰ এটা কৰি দিব ধুনীয়াকৈ দেখিলে ধুনীয়া ছোৱালী দুজনী আহিছিলে চিট বুকিং কৰি গ'ল মেকআপ কোৰ্চৰ কাৰণে যিহেতু মেকআপৰ ক্লাছ মই যিহেতু দি থাকোঁ আপোনালোকে কিছুমানে হয়তো গম পায় আৰু যিহেতু মোৰ আগতো কেইটামান বেচ হৈ গৈছে তো তাকে এতিয়া মই আপডেট দিছিলোঁ অলপ দিন আগতে যে মই ক্লাছ দিম বুলি তো তাতে মই ডেটটো দিয়া নাছিলোঁ আপোনালোকক আৰু বহুতে সুধি থাকে ফোন কৰি ডেটটো কেতিয়া আৰু কিমান ফিজ কিমান বুলি সুধি থাকে তো ফিজটোৰ কাৰণে আপোনালোকে তাত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে আৰু লগতে মই যিহেতু আপডেট দিছিলোঁ তেতিয়া ডেটটো মই ক'ব বিচাৰিম আপোনালোকক ডেটটো হৈছে আপোনাৰ 27 নৱেম্বৰৰ পৰা মই শিকাম 27 নৱেম্বৰৰ পৰা তাকে আৰু সোনকালে গুড নিউজ এটা দিম আপোনালোকক কি গুড নিউজ সেইটো আপোনালোকে নেক্সট ভিডিঅ'ত গম পাব ধামাকা হ'ব মানে একদম কিবা এটা একদম স্পেচিয়েল গুড নিউজ আছে ন
সেইটো নেক্সট ব্লগৰ জৰিয়তে আপোনালোকে গম পাব তাকে আৰু সেইফালে মিনিষ্টাৰ ডানলাপত শুই আছে হেল্ল' শুই আছে চাইছেনে আপোনালোকে বেড থাকিও মানে ডানলাপত কোনে কোনে এনেকৈ শুৱে জনাবচোন দেই মই খালি আপোনালোকক জনাবচোন কৈ আছোঁ আপোনালোকে সেইটো বেয়াকৈ নল'ব মানে কিনো আৰু সেইবিলাকে ভাল লাগে আৰু আপোনালোকে যেতিয়া কমেণ্ট কৰে ধুনীয়া ধুনীয়া পঢ়ি ভাল লাগে পঢ়ি ভাল পাওঁ কমেণ্টৰ যিমান পাৰোঁ ৰিপ্লাই কৰিব চেষ্টা কৰোঁ তো কণ্টিনিউ কৰি আছোঁ ব্লগটো চাই থাকক এইটো পাই গ'লোঁ বাবুৱে লৈ আহিছিলে আমাৰ শিৱাংশু আৰু একটা বস্তু দেখাম এইফালে তলত দেখাই দিয়াচোন এইফালে চাওক বহি আছিলে পইচা পৰি আছে পইচা পাই গ'লোঁ মই মোৰ হয় চাবি দুটকীয়াটো বেলেগ টাইপৰ এটা ওলাইছে চাবি এইফালে চাওঁ এইফালে নতুন দুটকীয়া হয় এইটো পাই গ'লোঁ এইটো কোনে কোনে এতিয়াও একদম ভাল পাই জনাবচোন আপোনালোকে আৰু কিমান ডাঙৰ খেলাব পাৰোঁ চাম দেই ফুটি গ'ল এইটো ছেকেণ্ড এইটো ফুটি গ'ল এইটোতো একেবাৰে আৰু গাইজ গধূলি হৈ গ'ল এতিয়া মই গা ধুই আহিছোঁ আৰু এবাৰ তো তাকে এতিয়া ঠাণ্ডা যিহেতু ঠাণ্ডা দিন সোমালে ঠাণ্ডা লাগিছে আৰু কি ক'ম পাহৰি থাকিলেও ব্লগটো কণ্টিনিউ কৰিম বুলি আপোনালোকক এইফালে চাহ লৈ আহিছে মোৰ কাৰণে স্পেচিয়েল এইটো স্পেচিয়েল চাহ বনাই দিছে মোক তো চাহ বনাই দিছে আৰু এইফালে ইও মাৰি আছে ইয়াতে হাঁহ আকৌ ইয়াতে বহি খোৱা তো খাই আছোঁ আপোনালোকে চাই থাকক ন চাহটো খাই ল'ম আৰু অকণমান দেৰিতে ফেচবুক লাইভ কৰিম তাৰপিছত ব্লগটো কণ্টিনিউ কৰিছোঁ আৰু চাই থাকক আপোনালোকে এতিয়া নাপাহৰোঁ কিন্তু দেই হিৰৈ চাহ খাই আছে দেখিছে আপোনালোকে মানে কি মানে ইমান ফূৰ্তি মানে চাহ খাই থকাত अगर जरा थके हो तो सुनो खुशी में आप थोड़ा गम भरो लगाओ घूट तुम भी प्यार से मेरी तरह पियो और जियो लगाओ घूट तुम भी प्यार से मेरी तरह पियो और जियो मुझको पीना है पीने दो मुझको जीना है जीने दो मैं गरीब हूँ बदनसीब हूँ पी पी के जख्म अपने सीने दो আৰু কিবা কবি এই আমাৰ কচু ল'ৰাটো আচ্ছা বাবু তুমি পঢ়িবা নাই এতিয়া আচ্ছা স্কুল কেতিয়া কেতিয়া বন্ধ আছে কোৱা দিৱালী কেতিয়া ছুটি আছে কোৱা তিনিটা দিন বন্ধ আছে ফটকা ফুটা বনাই হে ফুটা বনাই কেনেকৈ লাগিব আচ্ছা পঢ়িবা ব'লা গাইজ আমাৰ বাবুৰ এতিয়াই মুড চেঞ্জ হৈ যাব চাব দেই চল পঢ়িবি চল কেটাপ জলদি উঠা 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 তো আজি আমাৰ বাবু নপঢ়ে বোলে ন বাবু নপঢ়ে নপঢ়িবি হে তই কি কৰিবি নপঢ়িলে কি কৰিবি গান গাবি গাই দে গানেই এটা গাই দে আজি খুচিতে তই খালি যে ৰ এক ছেকেণ্ড ৰ ৱেইট ষ্টেচু খালি তই এইটো গানে গাই থাক আজি এটা ধুনীয়া গান গা ভগৱানৰ গান এটা গাই দিয়া আজি শ্ৰীকৃষ্ণ সেইটো গান গাই দিয়া তুমি গাই থাকা ন অলপ বেছিকৈ গাই দে আকৌ তেতিয়া ভাল লাগে ন শুনি তই ঘৰত ইমানকৈ গাই থাক আৰু হে এইফালে চাই মেলি গা হ'ল জানো ধুনীয়াকৈ হ'ল তো চবকে কোৱা লাইক কৰিবা ভাল লাগিছে যদি গানটো লাইক কৰিবা দেই আৰু কৰি দিবা ধুনীয়া লাগিব লাইক কৰিলে থেংক ইউ শিৱাংশু আমাৰ চব্জি দেখিছে এয়া ফুলকবি আলু বিলাহী আৰু জোল বনাই দিছোঁ একেবাৰে আৰু এয়া ভাত আৰু এয়া নেমু একডোখৰ লৈ লৈছোঁ এনেকৈ খাম আজি ন এনেকৈ খাম ন আমি গাইস মই আজি সিম্পল সে ভাত খাম কি বনাইছোঁ আজি
ফুলকবি চব্জি বনাইছো নাই ভাল লাগে নাই তোমাক এয়া খানা ভাত ন এনেকৈ খাম ন আজি এনেকৈ খাই মজা লাগে ন আজি ধনতেৰছ হয় নাই আজি মাংস চাংস বনাও ন আজি দাইলো নাখাম ন এনেকৈ খাব নহয় মানে আজি আমি নাখাম ন এনেকৈ খাম ন হে এয়া ইয়াতে বহি লৈছো ন কি আৰু কিচেনত যাম ন হয় নাই এইফালে মোৰ শিৱাংশুৱে দবাই আছে ন হয় নাই হে এই বাবু দাল ভাল নাপায় মোৰ নিচিনা তাৰপিছত এইফালে মই দাইল ভাল নাপাওঁ ন এইফালে এনেকৈ মাৰি দিছোঁ সঁচা মই নাখাওঁ আমাৰ শিৱাংশুৱে দাইল নাখায় ন এ চাইছে মোৰ কাঁহীৰ পৰা চব্জি লৈছে ন আলু বাচি লৈছে বইল পানী এইটো আমাৰ মানে শেষ হৈ যায় মানে খাই মেলি এই মহোদয়ৰ শেষ নহয় ন তো আজি ভিডিঅ'টো ভাত খাই দিলোঁ যেতিয়া এতিয়া শুবলৈ টাইম হ'ল ন ভাত খালোঁ যেতিয়া এণ্ড কৰিছোঁ বাকী আকৌ कल मिलेंगे एक ब्रेक के बाद ভাত খাই দিছোঁ গাইছ দেখিছোঁ ফুলকবি চব্জি দেখালোৱে আপোনালোকক আৰু ভাতো খাই এতিয়া ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰিম আকৌ লগ পাম ন বাবু কালি আকৌ নেক্সট এটি ভিডিঅ'ত লগ পাম হয় নাই বাই বাই কৈ দিয়া চবকে বাই বাই